তো ফাইনেলি আমি ষ্টেচন এৰি দিলোঁ ষ্টেচন এৰি এতিয়া আমি গুৱাহাটীলৈ আগবাঢ়িছোঁ আৰু কিমান দেখাব পাব নাজানো দেখাবলৈ গৈ আছোঁ তো একেবাৰে গুৱাহাটীত গৈ লগ পাই আছোঁ এতিয়া আন্ধাৰে হ'ল প্ৰায় 10টা বাজিছে 10টা বজাত এতিয়া উঠিছোঁ আৰু প্ৰায় গুৱাহাটী গৈ গৰম পাম আৰু আপডেটবিলাক দি থাকিম মাজে মাজে যদি কিবা কিবি হয় তথাপি আৰু যিমানখিনি পাৰিম চেষ্টা কৰিম বাই বাই একদম বেকাৰ জীৱন ট্ৰেইনত এতিয়া ভিক্ষাৰী নিচিনা যাবলগীয়া হৈছে অৱস্থা কাহিল কৈছোঁ নহয় একদম কাহিল হৈ গৈছে অৱস্থা মানে কি কাহিল আৰু তথাপি এইবিলাক দেখিছে নহয় উঠি উঠিছে সেইবিলাক বেয়া আপোনালোকে মোৰ মাতটো শুনিছে নাই গম পোৱা নাই বাৰু মই ভালকৈ 1.5 ডাটা কিবা বুলি এটা মেছেজ এটা আহিছে শুনিবলৈ মন নাই বাছ কাম ক্লিয়াৰ বৰষুণ দিছে বৰষুণ দিছে এয়া চাওক বৰষুণ নাইচ এতিয়াই ভাল লাগিব গৈ ঠাণ্ডা লাগিব কাপোৰ চাপোৰ নানিলে একো ঠাণ্ডা লাগিব এতিয়া বৰষুণ দিছে ৱাও নাইচ ডাঙৰকৈ হাত নলিয়াওঁ বৰষুণ উলিয়াই পালে যাতে এইটো লাগিবই গাত নাইচ চুলিয়ে বনাই লওঁ আৰু নে কি কয় সৰুকৈ টোপালকেইটা পৰি আছে আৰু বেছি ডাঙৰকৈ নাই পোৱা মাস্কখন পিন্ধি ল'লে আপোনালোকে মাতটো নুশুনে যে সেইকাৰণে এয়া ধৰিব পাৰিছে নাই এই বগাকৈ জিলিকিছে যে সেইকেইটাই আমি ক'ত পাইছোঁ জানো ভালকৈ গম পোৱা নাই লোকেশ্যন চাই লওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ গোৱামুখ পাৰ হৈ আহিলোঁ এতিয়া লখিমপুৰ পাম চাগে লখিমপুৰ কোনটো ষ্টেচন পাম নাজানো ষ্টেচন এটা আছে চাগে ষ্টেচন নাই নেকি কিবা বেলেগ কিবা দেখিছোঁ যাব হা মই দেখাই দিছোঁ বৰষুণ পৰি দিছে বাহিৰত সেইকাৰণে দেখাবলৈ মন যোৱা নাই এতিয়া কিনো কম আৰু যাব গেটাপত আহি গৈছোঁ আৰু দেখিছে গেটাপত এনেকুৱা লাগিছে মুখখন ফেচটো আৰু এখন হাতখন ভৰি এতিয়া টাইম আছে 11:10 উল্টা হৈ গৈছে আৰু আপোনালোকেতো গম নাপাব উল্টা হৈ গৈছে কাৰণে বৰষুণটো দি আছে অলপ দিছে ইমান লাহে আহিছিলে এতিয়া লাহে অহা নাই মানে পূৰা স্পীড আহিছে বহুত স্পীড পূৰা অৱস্থা মানে শিল
দালি আৰু কি ভাজি পাপৰ ভাজি চাজি আৰু মাংস আহি আছে ন মাংস লগত খাওঁ 160 পইচা এইটো নহয়তো খাইছোঁ যেতিয়াতো দেখাব লাগিবই তো ফাইনেলি গাইজ আমি পাই গৈছোঁ এই লগৰ এজনী ৰুমত ৰুম মানে লগৰ এজনী বুলি ক'লে বেলেগ বুলি নাভাবিব মানে লগত আছে তেখেত আছে চবকে চিনাকি কৰি দিম এতিয়া পাৰ্টি চাৰ্টি চলি আছে কাৰণে একো নেদেখাওঁ আৰু এতিয়া ৰুমটোৰ ভিতৰত বিন্দাছকৈ আছোঁ শুই আছোঁ বহুত টাইমৰ মূৰত এতিয়া প্ৰায় 1টা বাজি গ'ল 1টা বজাত চাওক 7টা বজাত পাই মেলি 1টা বজাত বিচনা পাইছোঁ কম শান্তি লাগিছে নি এয়া হৈছে আমাৰ চাইচি এওঁ এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলৰ নামটো কি ছায়া গোহাঁই মই লিংকটো দি দিম ছাবস্ক্ৰাইব কৰি দিব মই মানে চাওঁ ভিডিঅ'বিলাক চব ধুনীয়া বনাইছে বাৰু আৰু যদি ভিডিঅ'বিলাক বেছিকৈ ভাল পায় তেন্তে দুবাৰ ছাবস্ক্ৰাইব কৰি দিব মই এতিয়া লিংকটো দি দিম ডেছক্ৰিপশ্যনত দি দিম পাইছে আমি লগাই দিলোঁ এইটো মোৰ মানে এইটো মোৰ কেনেকুৱা হৈছে জনাব আৰু এইটো হৈছে ভকতৰ হেৰি মোৰ আছে 1 2 3 4 5 6খন 7 8 9 10 11 12 13খন আছে মোৰ ছবি আৰু সেয়া আৰু স্প্ৰে লগাই আছে চবেই লগাই আছে এটা ভিডিঅ' দিম আৰু মই গুৱাহাটীত দুটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ এতিয়া নিদিওঁ
গাইছ আকৌ কামাখ্যা এম টু কামাখ্যা উঠি যাম যিমান পাওঁ বগাই যাম চাওঁ কি হয় চাওক পিছফালে বেগ আগফালে এয়া উঠি গৈছোঁ আহক যাওঁ পুৰা জোচত আছোঁ জুচে নাইকিয়া হৈ থাকিব এনেকুৱা হে সঁচাকৈ ভেম অৱস্থা নাইকিয়া হৈ গৈছে বহুত বগালোঁ বহুত আছে শুইয়া বিচাৰি আহি পাই গ'লোহি কামাখ্যা হা কি এইটো চাগে নমা কথা কৈছোঁ এই ইয়াৰ পৰা সি তললে একেবাৰে তললে কথা কোৱা নাই এইয়া কামাখ্যা মন্দিৰ এয়া এনেকৈ দেখাই চাগে দেই হাৰি দিছে লাইন 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 যাবলৈ ওলাইছোঁ আজি দেওবাৰ মানে কি আজি 16 তাৰিখ দেওবাৰ যাবলৈ ওলাইছোঁ এতিয়া আহি মেলি ষ্টেচন পালোহি ট্ৰেইনটো 8টা বজাত আছে কিন্তু এতিয়া 5টা 5:30 6টা বাজিছে সেইকাৰণে ৰখি আছোঁ আৰু ৰখি পাছত যাম আৰু লাহে ধীৰে কিমান পাওঁ মহ হৈছে নহয় ইয়াত একদম মানে ফেনৰ তলত থাকিলে মহে নাকামে আৰু আঁতৰি গ'লে মানে মহে নাকামে উঠিলে মহে নাকামে আঁতৰি গ'লে এতিয়া মই গৈছোঁ ফেনখন য'ত আছে তাত চুকি নাই টুইষ্টটো তাতহে কামাখ্যা ষ্টেচনত আছোঁ দেখিছে কি কি ডেঞ্জাৰ বস্তু ইয়াত আছে চাবনি ইপিনে লাইট বগা লাইট ইপিনে বগা লাইট সিপিনে ৰঙা লাইট নাই ৰঙা যে 100 টকীয়া লাইটটো যে সেইটো নাই এইটো কামাখ্যা জংচন বুলি দেখাইছে নে কি দেখাইছে নাজানো জেড এন থাকিলে মানেতো জংচনে হ'ব হয় নহয় এইটো হৈছে কামাখ্যা জংচন কিমান ধুনীয়া